গৰম বৰ গৰম লাগিছে ঐ বোৱাৰী তই কি কৰি আছ হে ইমান সময় ধৰি এইখিনি কাম কৰি আছ হা বাকী কামখিনি কোনে কৰিব তোৰ দেউতাৰাই কি কামৰ মানুহৰ লগত দি পঠিয়াইছে তোক তোৰ দেউতাৰাই ইমানখিনি টকা পইচা দি পঠিয়াইছে যে আমি কামৰ মানুহ ৰাখিম সোনকালে কৰ বাকী কামখিনি কোনে কৰিব লাগিব সোনকালে যা এটা কামত বহি থাকিলে নহ'ব অ' মা মোৰ দেউতাৰ বিষয়ে এনেকৈ নক'ব আপুনি হাই মোৰ পুৰা কপাল ভাবিছিলোঁ ল'ৰাক বিয়া দি বস্তু বাহানি পাম কিন্তু এই ভিখাৰী বাপেকৰ ভিখাৰী ছোৱালীজনীহে লৈ আহিল ভাবিছিলোঁ মোৰ একমাত্ৰ ল'ৰা টকা পইচা পাম গাড়ী পাম মাটি দিব ল'ৰাৰ নামত কিন্তু একো নিদিয়ে তোৰ ভিখাৰী বাপেকে হাই মোৰ পুৰা কপাল যা ইয়াৰ পৰা বাকী কামখিনি কৰিব ভিখাৰী ঘৰৰ ছোৱালী আহিছে যা বা ইমান সাজোন কাচোন হৈ ক'ত গৈ আছ হে ক'ত যাব ওলাইছ অ' মা মোৰ দেউতা অসুস্থ মই চাবলৈ যাব লাগে কোনো দৰকাৰ নাই তোৰ ভিখাৰী বাপেকক চাবলৈ যাবলৈ তোৰ ভিখাৰী বাপেকে কি দিছিল হে বাপেকক দেখিবলৈ যে দেখাত যাব আহিছে হে নহ'ব তোৰ ভিখাৰী বাপেকে তোৰ একো দি এটা পোৱা নাই এতিয়া কিয় ভিখাৰী বাপেকক চাবলৈ যাব লাগে যা ঘৰৰ কাম সোপা কোনে কৰিব যা চুপচাপ ঘৰৰ কাম সোপা গৈ কৰ কিবা এটাতো কৰিব লাগিব কি কৰিম এইজনীক মোৰ ল'ৰাৰ জীৱনৰ পৰা উলিয়াব লাগিব কিবা কৰিব লাগিব মই আউট কৰিব লাগিব কিবা এটা কৰিব লাগিব মই মোৰ ল'ৰাৰ কাৰণে মোৰ ল'ৰাৰ ভৱিষ্যতৰ কাৰণে মই কিবা এটা কৰিব লাগিব অ' বোৱাৰী অ' মা যোৱা ভাত বাঢ়ি থৈ আহিছোঁ মই পাকঘৰত খাই লোৱাগৈ ভাতৰ কাঁহীখন লৈ আহা পাকঘৰৰ পৰা যোৱা ইমান অশান্তি কিয় লাগি আছে উশাহ ল'ব পৰা নাই কি হ'ল যে আজি তাই শহুৰৰ ঘৰত অকালতে প্ৰাণ হেৰুৱাব লগা হ'ল অনিতাৰ নিচিনা এনেকুৱা কিমান ছোৱালী হয়তো অকালতে প্ৰাণ হেৰুৱাই আছে শহুৰৰ ঘৰত যৌতুকৰ কাৰণে অত্যাচাৰৰ বলি হৈ কিমানে হয়তো আজিৰ সমাজত কিমান ছোৱালীয়ে হয়তো প্ৰাণ হেৰুৱাব লগা হৈছে তো এই যৌতুক লোৱা আৰু যৌতুক দিয়া এটা বহুত ডাঙৰ অপৰাধ আৰু যাৰ কাৰণে আইনত যৌতুক নিবাৰণী আইন মানে ডৌৰী প্ৰহিবিশ্যন এক্ট
এখন আইন পাছ হৈছে আৰু সেই আইন মতে যৌতুক লোৱাজনক আৰু যৌতুক দিয়াজনক উপযুক্ত শাস্তি দিয়া হয়। গতিকে আমি সকলোৱে বলক আগবাঢ়ো এই সামাজিক সমস্যাটোৰ বিৰুদ্ধে থিয় দিবলৈ আমি সকলো উঠি পৰি লাগিব এই যৌতুকৰ নিচিনা এটা ডাঙৰ অপৰাধ ৰোধ কৰিবলৈ, যাতে এনেকুৱা ছোৱালী হয়তো অকালতে প্ৰাণ হেৰুৱাব লগা নহয়।